সকলোলৈকে আজি এয়া মই দুপৰীয়াৰ কাৰণে ৰঙালাও ফ্ৰাই কৰিলোঁ। এইটো আজি আপোনালোকক নেদেখালোঁ আৰু তথাপিও হৈ গ'ল। এতিয়া মই আজি বুটৰ চাটনি বনাম, সেইখিনি আপোনালোকক দেখাম বাৰু। আৰু এয়া মই আজি ভেদাইলতা পিচি থৈছোঁ, এইখিনিও বনাম, কিন্তু একেদিনাই গোটেইখিনি দেখাব নোৱাৰোঁ, গতিকে বেলেগ এদিন দেখাম। এতিয়া মই আজি বুটৰ চাটনিটোকে আপোনালোকক দেখাওঁ। ধনিয়া পাত কেইটামান বাৰীৰ পৰা ছিঙি আনিলোঁ বুটৰ চাটনি বনাবলৈ। এয়া মই এতিয়া বুটৰ চাটনিৰ কাৰণে গোটেইখিনি লৈ আনিছোঁ। বুটৰ এইখিনি মই তিয়াই পেলাই কোমলাই থৈছিলোঁ, এইখিনি মই মিক্সিত দি দিছোঁ। বুটৰ চাটনিৰ কাৰণে মই এয়া ৰচুন 6-7 ফুটা দিছোঁ আৰু আদা এয়া অকণমান, তাৰপিছতে জলকীয়া 2টা কেঁচা, আৰু এইটো মোৰ ঘৰৰ বাৰীত হৈছিলে এটা দিছোঁ। যদি বেছি জ্বলা খায় আপোনালোকে বেছিকৈ দিব, মই ইমানেই দিছোঁ। আৰু এয়া মান ধনিয়া ঘৰৰ মই দিছোঁ, আপোনালোকে গোন্ধৰ কাৰণে দিব পাৰে, পদিনাও দিব পাৰে। আৰু ইয়াত অকণমান নিমখ দি দিছোঁ, আৰু ইয়াত অকণমান চেনি। এতিয়া মই এইখিনি পিচি দিম। মই মিক্সিত পিচি দিলোঁ, হৈ গ'ল চাটনি। এতিয়া মই কাঢ়ি দি চাটনিখিনি মই কাঢ়ি দিলোঁ। তাৰপিছত মই ইয়াত অকণমান কাজি নেমু চেপি দিছোঁ, তেতিয়া খাবলৈ বৰ সোৱাদ হয়। যদি নেমু টেঙা নাথাকে তেতিয়াহ'লে আপোনালোকে ইয়াত অকণমান তেতেলীও দিব পাৰে, কেতিয়াবা খাবলৈ ভাল লাগে। এতিয়া আপোনালোকে ইয়াত আৰু একো দিব নালাগে, এতিয়া ধুনীয়াকৈ ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। যদি এইটো মোৰ ৰেচিপি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।